আজিকালি দোকানত কেনেকৈ চুৰ কৰে আপোনালোকে চাব। এই তিনিজন মাইকী আহিছে দোকানত। ইহঁতে এজনে মোক বস্তু খুজিছে আৰু বাকী দুজনী বস্তু বেগত ভৰাই আছে। চাই লওক, সিহঁতৰ মৰিবৰ কাৰণে অকণমানো ভয় নাই নেকি? কি বিন্দাছ মাল উঠাই আছে। চাব, এই কলটো ভৰাই ল'লে আৰু কল কাষি ভৰাই ল'ব। এই কলটো ভৰাই ল'ব। চাব, এই কলটো ভৰাই ল'লে, তাৰপিছত এই বহীটো চাব, এই বহীটো ভৰাই ল'ব ইহঁতে। এই দুয়োজনে দুটা পেকেট আৰু বহী ভৰাই ল'লে। এনেকৈ ইহঁতে চুৰিকাণ্ড সংঘটিত কৰিছে। চাওক, সিহঁতে কি ভয় নাই কৰা।